নমস্কাৰ আহক বনাওঁ ম'ম'ক হেল্ডি এখন প্লেটত মই পিঁয়াজ গাজৰ তাৰপিছত অলপমান টেঙা দিছোঁ ছয় চচ তাৰপিছত গাৰ্লিক পাউডাৰ চিলি ফ্লেক্স নিমখ আৰু অলপমান চেনি দি ভালকৈ মিক্স কৰি লৈছোঁ তাৰপিছত একেবাৰে অলপমান তেলত হাফ টিস্পুন তেলত ম'ম'কেইটা একদম কমকৈ ষ্টাৰ ফ্ৰাই কৰি লৈছোঁ কম তেলত আৰু অলপমান ষ্টিম কৰিবলৈ কাৰণে অলপমান পানী দি আকৌ তাৰপিছত এইটো ইয়াৰ ওপৰত মই ম'ম'কেইটা দি দিম চ' আমি নহয় কিবা এনেকুৱা মেগী খাইছোঁ নহ'লে ম'ম' খাইছোঁ খুৱক কেতিয়াবা খাব পাৰি অলপমান হেল্ডি বনাওক আমি কি খাব নালাগে সেইটো নাভাবিব আমি কি ভাল এড কৰিব পাৰোঁ আমি কি হেল্ডি এড কৰিব পাৰোঁ সদায় সেইটো ভাবিব তাৰপিছত আপোনালোকে গাজৰ পিঁয়াজ তাৰপিছত বেলেগ বেলেগ আৰু চব্জি আপোনালোকে এড কৰিব পাৰে চ' এইটোৱে ভিডিঅ' আছিলে হোপ কৰিছোঁ চাই ভাল লাগিলে ম'ম'জ খওক আৰু